মহাবিদ্যালয় আৰু স্থাপিত হৈছিল 1988-ত। আপোনালোকক কিমান এটা ধুনীয়া পৰিৱেশ হয় আৰু কলেজখনো বহুত ধুনীয়া। আপোনালোকক দেখাম, আমি ভিতৰত যাম। বহুত মানুহ ফটো উঠিবলৈও আহি থাকে ইয়াতে আৰু ইমান ধুনীয়া নহয়। আমিও আজি ভিতৰত সোমাই যাম, আপোনালোককো দেখাওঁ। আপোনালোকে ভিডিঅ'টো চাওক। এয়া আমি ভিতৰলৈ যাম এতিয়া। এইটো গেট খোলাই আছে, আমি ভিতৰলৈ সোমাম। আৰু আজি ভাবা নাছিলোঁ ইয়াত আহি যে আমি ভিডিঅ' বনাম, আহিছিলোঁ আমি বেলেগ এটা কামত, কিন্তু এইটো ঘপকতে মানে ইয়াত অহা প্লেনিংটো হৈ গ'ল আধা বাটতে, কিন্তু সেইটো কাম নহ'ল কাৰণে ইয়াতে গুচি আহিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। মোৰ পাৰ্চটো মই পাহৰাতে গেটৰ মুখতে এৰি থৈ আহিলোঁ আৰু আহি পেলাই পালোঁহি, আকৌ গেটৰ মুখলৈ উভতি গৈছোঁ। পাৰ্চটো গেটৰ মুখত বাইকৰ ওপৰতে থৈ পেলাই গুচি আহিলোঁ। আৰু মানুহো অহা যোৱা কৰি আছিলে, মানুহে নাচালে যে, এইকাৰণে পাই গ'লোঁ। যোনটো কৈ আছিলে যেনেকৈ আছিলে সেনেকৈ পালোঁ। আৰু বেগটোৰ ভিতৰত ATM এখনো আছিলে। আজি মই পাৰ্চটো এতিয়াই হেৰালে অতি। পইচাখিনি আছে বাৰু জিভাত। ধুনীয়াকৈ পাৰ্চটো ইয়াতে থৈ পেলাই গুচি গৈছোঁ বাইকৰ ওপৰত। মেইন মহাবিদ্যালয় চাবলৈ আহি পেলাই মোৰ পাৰ্চে হেৰাইছিলে। পাৰ্চ গেটৰ মুখতে থৈ আহিছিলোঁ বাইকৰ ওপৰত আৰু মনত কৰি জল্দা লৈ আহিছোঁ। যেনিবা পইচা যেনেকৈ আনিছিলোঁ বস্তুকেইটা সেনেকৈয়ে আছে, কিন্তু আজিয়ে হেৰালে হয় আমাৰ আজি কি অৱস্থা হ'ল হয়। আৰু চাওক কিমান ধুনীয়া মেইন মহাবিদ্যালয়। আমি চাই থাকোঁ ভিডিঅ'টো, চাওক আপুনি। আৰু এজোপা চাওক ইমান ধুনীয়া মৰম লাগিছে। গছজোপা ইমান ধুনীয়া হৈ আছে, থাক পাত হৈ আহিছে, ইমান মজা লাগিছে চাওক জেগাডোখৰ। আৰু ফটো উঠিবৰ কাৰণে বহুত ধুনীয়া, বহুত মানুহ আহি ফটো উঠি থাকে। আমিও আজি প্ৰথমে সোমাইছোঁ ইয়াত, কিন্তু ওচৰতে ঘৰ, যদি ওচৰতে মানে তেনেকৈ অহা নহয়, আজি আহিছোঁ প্ৰথম। কিন্তু আহি পেলাই সোমাই ভাল লাগিছে, বহুত ধুনীয়া। আৰু এইবিলাক ধুনীয়া ধুনীয়া গছ পুলি আছে, ইমান ধুনীয়া হয় প্লেচটো। ব'লকচোন আমি অডিটৰিয়ামটোত ফটো উঠোঁগৈ। ব'লক, আমি এয়া অডিটৰিয়াম পাইছোঁ। গোটেই ফ্ৰণ্ট ছাইডটো গ্লাছৰ হয়, এইটোৱে অডিটৰিয়াম। আমি তাত ফটো উঠোঁগৈ, ব'লকচোন আপোনালোকেও চাই থাকক। এইটোৱে অডিটৰিয়াম চাওক। ফ্ৰণ্ট ছাইডটো চব গ্লাছৰ হয়, ইমান ধুনীয়া এয়া। আৰু চাৰিওচাইডে ইমান পৰিৱেশটো ধুনীয়া আৰু ফুলৰ বাগান পুলিবিলাক ৰুইছে, ইমান মজাকৈ চাওক। এই গ্লাছবিলাক ইমান ধুনীয়া দেখিছে নহয়, বহুত ধুনীয়া লাগিছে আহি পেলাই। এইবিলাক ইমান ধুনীয়া। আৰু এইফালে চাৰিওচাইডে এইটো গাড়ী থোৱা পাৰ্কিং চাওক, গাড়ীবিলাক লাইন কৰি থৈছে। আৰু ইমান এটা ধুনীয়া প্লেচ, আৰু কেনেকৈ কওঁ আপোনালোকক, আহি বহুত ভাল লাগিছে। ব'লকচোন আৰু অলপ ভিতৰলৈ সোমাই যাওক, ইয়াত বা কেনেকুৱা কি আছে চাংগে। আৰু ইমান ডাঙৰ, আপোনালোকে দেখিছেই। আৰু এইফালেও এইবিলাক pain I felt is paid for, all is said and done. Oh, I am restricted, fixed upon the web. আজি ভিডিঅ'টো ইমানেই আছিলে, আৰু গেটখনো ইমান ধুনীয়া, সোমাই যাওঁতে ইমান ভাল লাগিছে। আৰু ভিতৰখনটো আৰু ধুনীয়া হয়, গেটখনো বহুত ধুনীয়া। আপোনালোকে চাওক, কেতিয়াবা নগাঁও আহিলে এইফালে সোমাই যাব আৰু ফটো উঠি যাব। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে। যদি ভাল লাগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰি দিব। আৰু আজিলৈ ইমানখিনিয়ে আছিল। বাই বাই।